ডিমুদা কি খবৰ? Hey guys, good evening and welcome back to my new vlogs. তো আজি গৈ আছো পলাকবাৰী ৰাস মহোৎসৱ চাবলৈ গৈ আছো আৰু অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আহি আছে। ডিম্পু বৰুৱাক চাবলৈ গৈ আছো আজি ফাৰ্ষ্ট টাইম কাৰণে প্ৰথমবাৰৰ কাৰণে ময়ো যাই আছো পলাকবাৰী ৰাস চাবলৈ আৰু ডিম্পু বৰুৱাক চাবলৈ গৈ আছো পুৰা এক্সাইটেড। ভিডিঅ'টো শেষলৈকে চাব প্লিজ আৰু নতুনকৈ যদি আহিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, finally আমি পলাকবাৰী আহি পালোঁ। এইখিনি আমি খোজকাঢ়ি আছোঁ বাইকখন পাৰ্কিং কৰি কিনে। লগত আজি সঞ্জয় আছে, আমি গৈ আছোঁ অলপ খোজকাঢ়ি কিনে আৰু খোজকাঢ়ি যাব লগা আছে। তো আজি চাই থাকক ভিডিঅ'টো। আজি তামাম মানুহ বাপৰে বাপ আজি অকণমান মানুহ হৈছে কাৰণ আজি শনিবাৰ আমি শনিবাৰে আহিছোঁ গাইজ বাপ্পা মানুহ দেখিছা ন গাইজ তো গাইজ ফাইনেলি ডিম্পুদাই থাৰলৈ আহি গ'ল অলপ যাই পেলাই অলপ শ্ল' কৰি দিব হে গাইজ ডিম্পুদা দেখাবলৈ চেষ্টা কৰি আছোঁ। ডিম্পুদা কি খবৰ? ভালেই
যাবো না ভাই এইটো ব্যৱস্থা কৰছ না বাইকখন চাব বাইকখন নালাগে তাকে হালি দিলি অলপ চিধা কৰক চিধা কৰক চিধা কৰক কথাটো পাতিলো ডাইৰেক্ট যায় কাৰ্যালয় ডাইৰেক্ট কাৰ্যালয় যাব ডাইৰেক্ট কাৰ্যালয় তাৰপিছত আমি ৰাখনৰ হেৰি পলিটিক্যাল পার্টি নর্মাল যাও আপনার পিছনে বসন্ত রাখবেন যি স্থানত ৰাখি থোৱা আছে উক্ত স্থানৰ পৰা অনতিপলমে আঁতৰাই নিবলৈ অনুৰোধ জনোৱা হ'ল পুনৰ কৈছো যি স্থানত ৰখা আছে উক্ত স্থানৰ পৰা অনতিপলমে আঁতৰাই নিবলৈ অনুৰোধ জনাইছো ৰিমুদা কি খবৰ ডিচেম্বৰৰ 1 আৰু 2 ফাইনেলি গাইজ ৰিমুদা আহি পালেহি আমি চেষ্টা কৰি আছোঁ ফটো উঠবা কিন্তু পৰা নাই গাইজ একো নাই ইমান মানুহৰ পৰা ফটো চটো উঠবা নোৱাৰোঁ গাইজ তেওঁক দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক তো গাইজ মিনাবাজাৰত যাম বুলি ভাবিছিলোঁ যাব নোৱাৰোঁ ইয়াতে আছোঁ কেতিয়াবাৰ পৰা প্ৰায় আধা ঘণ্টামান হ'ল কি কৰি পাই বহুত মানুহ গাইজ তামাম সহকারী সম্পাদক তপন কুমার আপনার অনুসন্ধানে শ্রীরুত্তম বলাশয় রাজপথ কবুর সহকারী সম্পাদক তপনক আপনার অনতিপলমে অনুসন্ধান কার্যালয় সন্মুখত বিচৰা হৈছে আমি বাৰম্বাৰ ঘোষণা কৰি আছো বলাশয় ৰাজপথ কবুৰ আজি যিসকল মিনা বজাৰত সোমাইছোঁ দেখাই আছোঁ মিনা বজাৰৰ পৰিৱেশ কাটেগা গাইজ মেলা বহিছে মিনা বজাৰ সঞ্জয় না কিয়া তো হে গাইজ পলাকবাৰী ৰাস চালোঁ ফাইনেলি ভাল লাগিছে পৰিৱেশটো কিন্তু মানুহ উৎপাদত ভিডিঅ'বোৰ মানে প্ৰতিমাবিলাক ভালকৈ দেখাব নোৱাৰিলোঁ উপায় নাই আৰু ইমানবিলাক মানুহ আজি আৰু শনিবাৰ সেইটো কাৰণে মানুহ বহুত হৈছে আৰু ডিম্পুদাকো চালোঁ ডিম্পুদাকো হেৰি কৰিলোঁ তো ফাৰ্ষ্ট টাইম হৈছে ডিম্পুদাই পলাকবাৰীত